আহক আমি ইংৰাজী ব্যাকৰণ নিশিকাকৈ আমি কেনেকৈ ইংৰাজী শিকিব পাৰোঁ। আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বাক্য আমি ব্যৱহাৰ কৰি থাকোঁ। এই বাক্যবিলাক আমি অন্তত ইংৰাজীত ক'বলৈ চেষ্টা কৰিলে লাহে লাহে এদিন নহয় এদিন আমি ইংৰাজী ডাঙৰ বাক্য শিকিবলৈ সক্ষম হ'ম। সেইকাৰণে মই এই ভিডিঅ'টোত সৰু সৰু বাক্যৰ মাধ্যমেৰে ইংৰাজী শিকাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও এই সৰু সৰু বাক্যবিলাক সদায় ব্যৱহাৰ কৰি থাকিব। কোনোবাই হাঁহিলেও আপুনি তালৈ ভ্ৰক্ষেপ নকৰি আপোনাৰ কাম আপুনি চলাই নিব। Are you ready? Yes sir, I am ready. 30টা বাক্য এক নম্বৰ বাক্যটো হৈছে তালৈ যোৱা। Go there. Good. তোমাক এটা গিফট দিয়া হৈছে। 2 নম্বৰ বাক্যটো ইয়ালৈ আহা। Come here. Good. তোমাক এটা গিফট দিয়া হৈছে, গিফট লোৱা। 3 নম্বৰ বাক্যটো মনে মনে থাকা। Keep silent. Good. গিফট লোৱা তুমি। 4 নম্বৰ বাক্যটো জোৰে জোৰে পঢ়া। Read loudly. Good. গিফট লোৱা। 5 নম্বৰ বাক্যটো বলা আমি লিখো। Let's write. Good. গিফট লোৱা। 6 নম্বৰ বাক্য বলা আমি পঢ়ো। Let's read it. 7 নম্বৰ বাক্য কেইটা বাজিছে? What is the time by your watch? Good. 8 নম্বৰ বাক্য এতিয়া 8:40 বাজিছে। It is 8:40 o'clock. Good. 9 নম্বৰ বাক্য এইটো কৰা। Do it. Good. ভিডিওটো দেখার কারণে SWMRK চ্যানেলের পর আপনার ধন্যবাদ। 10 নম্বৰ বাক্য লাহে লাহে খোজ কাঢ়া। Walk slowly. Good. 11 নম্বৰ বাক্য কথাটো কোৱা। Speak the truth. Good. 12 নম্বৰ বাক্য এইটো আৰু কেতিয়াও নকৰিবা। Never do it again. Good. ভাই কাকাৰ মাজত কেতিয়াও কাজিয়া নকৰিবা। Never fight with your brother. Good. 14 নম্বৰ বাক্য কেতিয়াও কাজিয়া নকৰিবা। Never quarrel. Good. 15 নম্বৰ বাক্য কেনে আছা? How are you? 16 নম্বৰ বাক্যটো হৈছে মই ভালে আছো। I am fine. 17 নম্বৰ বাক্যটো হৈছে বলা আমি ডিনাৰ কৰো। Let's have dinner. গুড। 18 নম্বৰ বাক্যটো বলা আমি দুপৰীয়াৰ আহাৰ খাওঁ। Let's have lunch. গুড। 19 নম্বৰ বাক্যটো হৈছে চাহটো লোৱা। Take tea. গুড। 20 নম্বৰ বাক্যটো হৈছে এইটো পঢ়া। Read it. গুড। 21 নম্বৰ বাক্যটো হৈছে আগলৈ যোৱা। Go ahead. গুড। 22 নম্বৰ বাক্যটো হৈছে সাৱধান। Watch out. গুড। 23 নম্বৰ বাক্যটো মই নিষেধ কৰিছিলো। I refused. গুড। 24 নম্বৰ বাক্যটো মোক চাব দিয়া। Let me look. গুড। 25 নম্বৰ বাক্যটো মোক সহায় কৰিবলৈ দিয়া। Let me help. গুড। 26 নম্বৰ বাক্যটো মোক লিখিব দিয়া। Let me write. 27 নম্বৰ বাক্য মোক ক'বলৈ দিয়া। Let me speak. গুড। 28 নম্বৰ বাক্য এইটো এৰি দিয়া। Leave it. গুড। 29 নম্বৰ বাক্য বিছনাটো ঠিক কৰা। Prepare the bed. গুড। 30 নম্বৰ বাক্য খৰখেদা কৰা। Hurry up. গুড। কেনেকৈ গ্ৰামাৰ নোহোৱাকৈ 2-4টা বাক্য আমি কেনেকৈ শিকিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকক শিকাই দিয়া হৈছে। অন্ততঃ এই 30টা বাক্য ব্যৱহাৰ কৰি আপোনালোকেও বহু ঠাইত ইংৰাজী জনা বুলি নিজকে দেখুৱাব নোৱাৰিলেও নিজকে আত্মসন্তুষ্টি লাভ কৰিব পাৰিব যে মই 30টা বাক্য কমচে কম ইংৰাজীত শিকিলোঁ। এইদৰে আজি 30টা অহাকালি আকৌ 30টা কৰি যদি আজিৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰি যায় মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে বহুত কেইটা বাক্য শিকিবলৈ পাৰিব আৰু ইংৰাজী শিকাত এটা আপোনালোকৰ সহায়ক হ'ব। সকলোকে ধন্যবাদ জনাই মোৰ আজিৰ ভিডিঅ' সম্পন্ন কৰিলোঁ।